BPF চৰকাৰ হোৱাৰ পিছৰ পৰা যিখিনি গণ্ডগোল হৈছে প্ৰায় আজিলৈকে 4-5 মাহ হোৱা নাই না গতিকে যি গণ্ডগোল দেখিছোঁ কিয় হৈছে আমি বুজি পোৱা নাই তেওঁলোকে আমাক দোষ দিব বিচাৰিছে ইউপিপিএলক দোষ দিব বিচাৰিছে কি আমাৰ ইউপিপিএল তেনেকুৱা কেতিয়াও ইনভলভ নহয় কেতিয়াও গণ্ডগোল আমি বাজা নাই তেওঁলোকে নিশ্চয় তেওঁলোকে বুজিব লাগিব কিয় হৈছে চাপ'জ যেনিবা গোসাইগাঁৱৰ এই যে আমাৰ শ্ৰীৰামপুৰ গেট টল গেট কিয় কৰিলে কেনেকৈ হ'ল এইটো আমি গম পাওঁ আজি দেখিছোঁ যে আমাৰ হয়তো ক'লে বেয়া পাব পাৰে আমাৰ যে BTCৰ যে EM-জন তেওঁ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটো পালে আৰু ষ্টেটতো যি নতুন মন্ত্ৰী তেওঁ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটো পালে হয়তো মই বা আমি দেখিছোঁ আমি ভাবিছোঁ এই দুজনে মানে হাই ৰোডৰ যে ট্ৰান্সপৰ্টেশ্যন যে কিবিলাক প্ৰব্লেমবিলাক তেওঁলোকে কৰা যেন মই ধাৰণা কৰিছোঁ কাৰণ তেওঁলোকে জবৰদস্ত পাবি হ'লে কিবা হ'লেও টকা উঠাই লোৱাৰ কাৰণে চেষ্টা কৰিছে গতিকে তাৰ পৰা এইটো ঘটনাটো গৈছে নহ'লে তেনেকুৱা নহ'লেহেঁতেন বিগত 5 বছৰ ইমান শান্তিত আছিলোঁ আৰু শ্ৰীৰামপুৰ গেটত এই যে কি কয় চিণ্ডিকেট বন্ধ আছিল শান্তিতে আছিলোঁ না আৰু বহুত মানুহে আজি কয় আমাক যে 5 বছৰ ইমান শান্তিত আছিলোঁ এইটো 4-5 মাহতে ইমান গণ্ডগোল হ'ল মানে আমাৰ দুখ হয় আমাৰ ভয় লাগে আকৌ তাতকৈ যদি বেছি গণ্ডগোল হয় আমি কেনেকৈ বাচিম এইটো কোৱা আমি শুনিছোঁ আজি আমি ইয়াত গোসাইগাঁও LICৰ কাৰণে প্ৰিপাৰেশ্যন কৰাৰ কাৰণে মিটিং বহিছোঁ ইয়াত আমাৰ জিলা কমিটি কেন্দ্ৰীয় কমিটি আৰু ব্লক কমিটিবিলাকৰ পৰা আমাৰ নেতৃত্ব আহিছে আৰু আলোচনা কৰিছোঁ যে বিগত দিনবোৰ আমি কেনেকৈ হাৰি গ'লোঁ কিয় হাৰি গ'লোঁ এইটো আমি আত্মসমালোচনা কৰিছোঁ আৰু আগন্তুক তেনেখিনি আমি জীয়াই যাম বা জিকি যাম বুলি এইটো আমি আলোচনা কৰিছোঁ আৰু সকলোৱে ক'বলৈ গ'লে আমাৰ নেতাবিলাকৰ যে এইবিলাক মনোবল এতিয়াও ভাঙি যোৱা নাই এতিয়াও চবেই ঠিকেই আছে কিন্তু যোৱা নিৰ্বাচন কেনেকৈ হাৰি গ'ল এইটো বহুতেই বুজিছে বহুতেই বুজি পোৱা নাই কিন্তু আমি বুজিছোঁ যে কেইটামান পক্ষৰ পৰা এইটো বহুত ডাঙৰ ষড়যন্ত্ৰ কৰি পেলাই আমাক হৰুৱাই দিছে এইটো আমি গম পালোঁ আৰু যিবিলাক তেওঁলোকে ষড়যন্ত্ৰ কৰিছিলে তেওঁলোকে আমাৰ পৰা মানে টানি লৈ গৈছিল তেওঁলোকে ঠগালে এই মানুহবিলাকে আমাক কৈছে কি আমাক বহুত ঠগালে এইবাৰ তেনেকুৱা নহয় এইবাৰ আমি যিকোনো প্ৰকাৰে ইউপিপিএলক ভোট দিম বুলি কৈছে আমি গোটেইবিলাক এতিয়া ৰিপৰ্টটো ল'লোঁ আৰু গতিকে আগন্তুক দিনত আমি নিশ্চয় আমাৰ গোসাইগাঁও সমষ্টিত জিকাই দিয়াৰ কাৰণে ব্যৱস্থা কৰি আছোঁ আৰু আমাৰ যে কাম আজিৰ পৰা আৰম্ভ কৰিছোঁ গোসাইগাঁও LICত আজিৰ পৰা আমাৰ ব্লকে গৈ আমাৰ প্ৰাইমাৰীত গৈ আমাৰ যিবিলাক কৰ্মী আছে তেওঁলোকে কাম কৰিব আৰু সকলো যিবিলাক ব্যক্তি যিবিলাক শিক্ষিত ব্যক্তি যিবিলাক কি কয় এক্স ছাৰ্ভিচমেন তেনেকুৱা শিক্ষিত ব্যক্তিবিলাকৰ তাত গৈ পেলাই আমি তেওঁলোকৰ পৰা মতামত লৈ ল'ম তেওঁলোকে কি ভাবিছে আৰু তেওঁলোকৰ পৰা সহায় বিচাৰিম আৰু আমি আজি দেখিছোঁ যে BPF চৰকাৰ হোৱাৰ পিছৰ পৰা যিখিনি গণ্ডগোল হৈছে প্ৰায় আজিলৈকে 4-5 মাহ হোৱা নাই না গতিকে যি গণ্ডগোল দেখিছোঁ কিয় হৈছে আমি বুজি পোৱা নাই তেওঁলোকে আমাক দোষ দিব বিচাৰিছে ইউপিপিএলক দোষ দিব বিচাৰিছে কি আমাৰ ইউপিপিএল তেনেকুৱা কেতিয়াও ইনভলভ নহয় কেতিয়াও গণ্ডগোল আমি বাজা নাই তেওঁলোকে নিশ্চয় তেওঁলোকে বুজিব লাগিব কিয় হৈছে চাপ'জ যেনিবা গোসাইগাঁৱৰ এই যে আমাৰ শ্ৰীৰামপুৰ গেট টল গেট কিয় কৰিলে কেনেকৈ হ'ল এইটো আমি গম পাওঁ আজি দেখিছোঁ যে আমাৰ হয়তো ক'লে বেয়া পাব পাৰে আমাৰ যে BTCৰ যে EM-জন তেওঁ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটো পালে আৰু ষ্টেটতো যি নতুন মন্ত্ৰী তেওঁ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটো পালে হয়তো মই বা আমি দেখিছোঁ আমি ভাবিছোঁ এই দুজনে মানে হাই ৰোডৰ যে ট্ৰান্সপৰ্টেশ্যন যে কিবিলাক প্ৰব্লেমবিলাক তেওঁলোকে কৰা যেন মই ধাৰণা কৰিছোঁ কাৰণ তেওঁলোকে জবৰদস্ত পাবি হ'লে কিবা হ'লেও টকা উঠাই লোৱাৰ কাৰণে চেষ্টা কৰিছে গতিকে তাৰ পৰা এইটো ঘটনাটো গৈছে নহ'লে তেনেকুৱা নহ'লেহেঁতেন বিগত 5 বছৰ ইমান শান্তিত আছিলোঁ আৰু শ্ৰীৰামপুৰ গেটত এই যে কি কয় চিণ্ডিকেট বন্ধ আছিল
শান্তিতে আছিলোঁ না আৰু বহুত মানুহে আজি কয় আমাক যে 5 বছৰ ইমান শান্তিত আছিলোঁ এইটো 4-5 মাহতে ইমান গণ্ডগোল হ'ল মানে আমাৰ দুখ হয় আমাৰ ভয় লাগে আকৌ তাতকৈ যদি বেছি গণ্ডগোল হয় আমি কেনেকৈ বাচিম এইটো কোৱা আমি শুনিছোঁ